এয়া হৈছে কৃষ্ণ সোণোৱাল ডাঙৰীয়া। যেতিয়া আমি কিবা এটা ভাল কৰিব বিচাৰোঁ তেতিয়া এইবিলাক মানে পৰিস্থিতিৰ সন্মুখীন আমাক হ'ব লগা হয়। আমি সেইখিনি চবেই গম পাওঁ, আমি জ্ঞাত আছোঁ সেইবিলাকৰ বিষয়ে। আৰু সঁচাকৈ ইয়াত আহি পেলাই মোক নিশ্চয় ভাল লাগিলে। যাতে আজি নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? কৃষ্ণ সদিয়া মানে টিভিলৈ পুনৰ নমস্কাৰ জনাই আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগুৱাই দিছোঁ। বন্ধু বান্ধৱীসকল, বৰ্তমান মই ঘৰৰ পৰা মানে আজি ভিডিঅ'টো আৰম্ভ কৰা নাই। তো আজি আৰম্ভ কৰিছোঁ অম্বিকাপুৰ গাঁৱৰ পৰা। অম্বিকাপুৰ গাঁৱলৈ মানে বিশেষ সভা এখনলৈ মাতিছিলে। কিনো সভা আয়োজন কৰিছে আপোনালোকক অলপ দেখুৱাওঁ। তো মানে সভাখনৰ ভিতৰত মানে কি বুলি কয়, মোক মানে অতিথি হিচাপত মাতিছে। তো ভিতৰলৈ সোমাই যাওঁ। তো বন্ধু বান্ধৱীসকল চাই গৈ থাকিব। আজি এটি খুবেই মানে সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছোঁ। তো আপোনালোকক দেখুৱাম, তো চাই গৈ থাকক। আমি নিমন্ত্ৰণ জনাইছোঁ। দীঘলীয়া সময় আমাৰ সংগঠনত বহু কষ্ট কৰি ৰাইজৰ বিপদ আপদৰ কিছু সমস্যা আজিৰ মাজত নিজে সোমাই সেই সমস্যাসমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰা আমাৰ সন্মানীয় কৃষ্ণ সোণোৱাল দেৱক, তেখেতক আমি সন্মানত আসন কৰোঁ। আৰু আমাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সমস্যাৰ আজি আমি যাব নোৱাৰিলেও সেই সমস্যাবোৰ ৰাইজৰ মাজলৈ লৈ যোৱা আমাৰ এজন খুব পুৰণা সতীৰ্থ আছে। আমাৰ সাংগঠনিক জীৱন যাত্ৰাত তেখেতে সহায় কৰি আহিছে। পুৰণা সতীৰ্থ ইউটিউবাৰ শ্ৰীকৃষ্ণ সোণোৱাল ডাঙৰীয়া, আমি তেখেতকো মঞ্চত নিমন্ত্ৰণ জনাইছোঁ। আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সন্মানীয় সতীৰ্থ শ্ৰী অংকুৰ। এয়া হৈছে কৃষ্ণ সোণোৱাল ডাঙৰীয়া। চ' বন্ধু বান্ধৱীসকল, দেখিবলৈ পাইছে আজি মানে ইয়াতে সভাখনলৈ মানে আহিলোঁ যিহেতু মোক সম্ভাৱনা এটা জনাইছে। তেখেতলোকলৈ বহুত বহুত ধন্যবাদ থাকিল। আৰু দেখিবলৈ পাইছে ইয়াত মানে সম্পূৰ্ণ মানে এই বাল্য বিবাহৰ বিষয়ে মানে ইয়াত আজি সভাখন হ'ব। ত' আপোনালোকক দেখুৱাই থাকিম। ত' আহি আপোনালোকক আজি আহি মানে মোক ইমানকণ মানে সমাজৰ লগত পৰিচয় দিলে, তাৰ বাবে এইখন সভাৰ সমিতিসকললৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই আহিছোঁ, মোৰ নাম হৈছে জ্যোতি নন্দা আৰু মই সদিয়া চাইল্ডলাইনৰ কোঅৰ্ডিনেটৰ হিচাপে মই আছোঁ। আজি সভাৰ যিটো উদ্দেশ্য আছে ড্ৰাগছ আৰু বাল্য বিবাহৰ, আমি যিহেতু চাইল্ডলাইনত কৰি আছোঁ, আমি বাল্য বিবাহ আৰু যিখিনি সৰু ল'ৰা ছোৱালীৰ ওপৰত বাল্যৰ লগত যিমানেই জড়িত সমস্যাবিলাকৰ ওপৰত আমি কাম কৰোঁ। আৰু আমি প্ৰায় দেখিবলৈ পাওঁ সদিয়াত বেছিকৈ মানে আমাৰ কমপ্লেইন যায় বাল্য বিবাহৰ, বহুত বেছিকৈ। আৰু আমি কি হয়, সেই বস্তুৰ প্ৰতি আমাৰ সজাগ হ'ব লাগিব। যদি আমি সজাগ নহওঁ, আমাৰ যিটো বাঢ়ি অহা যিটো আমাৰ প্ৰজন্ম, আমাৰ বাঢ়ি অহা যিখিনি আমাৰ ল'ৰা ছোৱালীবিলাক এই বিপথে পৰিচালিত হৈ যাব। যদি আমি এই বাল্য বিবাহৰ আমি ৰোধ নকৰোঁ। বাল্য বিবাহ হৈছে, বাল্য বিবাহত আমাৰ বহুত ধৰণৰ ক্ষতি হয়। আমি জানো ছোৱালী মানুহৰ শাৰীৰিকভাৱে যেতিয়া সক্ষম নোহোৱাকৈ বাল্য বিবাহ যেতিয়া হয়, ছোৱালী মানুহৰ যেতিয়া মানে প্ৰস্তুতি নাথাকে, বাল্য বিবাহ যেতিয়া কৰা হয়, আমি বহুত ভয়াৱহ আমি চাব পাওঁ। কিছুমানে কি কয়, ছোৱালীবিলাকক ফুচলাই লয়, কেতিয়াবা লৈ যায় আৰু সেনেকৈ কি হয়, ক'ৰবাত বিক্ৰী কৰি দিয়ে বা চাইল্ড লেবাৰৰ কামতো তেনেকৈ লগাই দিয়ে। বাহিৰত আমি বহুত এনেকৈ ল'ৰা ছোৱালী পাওঁ যিবিলাকক মানে ফুচলোৱা হয়। আমাৰ হয়তো ইয়াতো কিছুমানে অহা নাই, কিছুমানে আমাৰ হয়তো যিটো মাইকৰ চাউণ্ডটো গৈছে তাহাঁতি শুনিব পাৰে। বহুতে এনেকৈ কি হয়, আপোনালোকে মাতৃ পিতৃসকলে আপোনালোকৰ সেইটো দায়িত্ব আৰু কৰ্তব্য। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া স্কুললৈ গৈছে, কোনোবাই সেই চিপছ এপেকেটেৰে, কোনোবাই সেই চকলেট এপেকেটেৰে ফুচলাইছে নেকি আপোনাৰ ল'ৰা ছোৱালীবিলাকক? সেই বস্তু আপোনালোকে এই বস্তু লক্ষ্য ৰাখিব লাগে। ল'ৰা ছোৱালী যেতিয়া ঘৰলৈ আহিছে, তেওঁলোকে পঢ়িছে নাই, স্কুলত কি কৰিছে, স্কুলত যে গৈছে আৰু সঁচাকৈ স্কুলত গৈছে নাই, তাত পঢ়িছে নাই, সেইবিলাক বস্তুৰ ওপৰত আমাক অলপ গুৰুত্ব দিব লাগে মাতৃ পিতৃসকলক। কোনোবাই যদি চিপছ এপেকেটেৰে কাৰোবাক ফুচলাইছে, ধুলাব চেষ্টা কৰিছে, সেইবিলাক আমাক গুৰুত্ব দিব লাগে। আমি যদি মোবাইল এটা দিছোঁ, এতিয়া কি হ'ল, মাজত কি হৈছিলে, আমাৰ লকডাউন লাগিছিলে নহয়, লকডাউনত কি হৈছিলে, অনলাইন পঢ়িব লাগিছিলে চবকে। যিমান ল'ৰা ছোৱালীবিলাকক কি হ'ল, অনলাইন পঢ়িবৰ কাৰণে
চবেই মাতৃ পিতৃবিলাকে যাৰ পইচাও নাই তেখেতসকলেও কি কৰিলে যোগাৰ কৰিলে আৰু নিজ নিজ ল'ৰা ছোৱালীবিলাকক এণ্ড্ৰইড ফোন এটা দিলে নহয় জানো হৈছিলে নাই সেনেকা এণ্ড্ৰইড ফোন দিছিলে চবকে নিজৰ ল'ৰা ছোৱালী যাতে অনলাইন ক্লাছ কৰিব পাৰে আমি যে সেই এণ্ড্ৰইড ফোনখন দিছোঁ সেই এণ্ড্ৰইড ফোনৰ ব্যৱহাৰটো ভাল হৈছেনে সেই বস্তুৰ ওপৰত আমাক লক্ষ্য ৰখাটো আমাৰ চকু দৃষ্টি ৰখাটো আমাৰ সেইটো মাতৃ পিতৃ হিচাপে বা এটা জ্যেষ্ঠ হিচাপে আমাৰ সেইটো দায়িত্ব আৰু কৰ্তব্য এই এণ্ড্ৰইড ফোনত সি ভাল বস্তু চাইছেনে বেয়া বস্তু চাইছে এই গেম যে খেলি আছে আপোনালোকে চাইছেনে এই পাবজি গেমত কিমান ল'ৰা ছোৱালীবিলাকে পগলা হৈছে এইটো মিছা নহয় সঁচাকৈ হয় কিছুমানে সঁচাকৈ এই পাবজি খেলি খেলি পগলা হৈছে হয়তো ইয়াত নহ'ব পাৰে কিন্তু কোনোবা হৈছে আৰু মাজত এটা গেম ওলাইছে কি হৈছে গেমটো খেলি খেলি কি কৰে মানুহে এনেকে টাস্ক দিয়ে যিটোৰ কাৰণে মানে কি হয় পাছলৈ গৈ পেলাই তাহাঁতক মৃত্যু মুখত পেলাই বহুতে এনেকে সুচাইড কৰিছে সেইটো গেম খেলি পেলাই তো আমাৰ সেইখিনি কৰ্তব্য হয় এজ এ মাতৃ পিতৃ এজ এ পেৰেণ্ট এইটো আমাৰ ডিউটি হয় যে আমি ল'ৰা ছোৱালীবিলাকক যি বস্তুবিলাক আমি তাহাঁতৰ ভালৰ অৰ্থে দিছোঁ তাহাঁতৰ ভৱিষ্যত উজ্জ্বল কৰিবৰ কাৰণে আমি দিছোঁ তাহাঁতৰ শিক্ষা অৰ্হতাৰ সুবিধা কৰি দিছোঁ সেই সুবিধাবিলাক তেওঁলোকবিলাকে ল'ৰা ছোৱালীবিলাকে কেনেধৰণে লৈছে তেখেতসকলে পজিটিভ হিচাপে লৈছে নে নিগেটিভ হিচাপে লৈছে সেই প্ৰজন্মই কি হিচাপে লৈছে আমাৰ যি সুবিধাবিলাক সেইখিনি আমাক লক্ষ্য ৰখাটো বহুত প্ৰয়োজনীয় কিছুমানে কি হয় সেই বস্তুটো লাভ উঠায় আপোনালোকক জানিব লাগে সেই বস্তু নিজৰ ল'ৰা ছোৱালীবিলাকৰ লগত আপোনালোকে খুলি কথা পাতক যদি আপোনালোকে ফ্ৰী নহ'ব সদায় যদি ল'ৰা ছোৱালীবিলাকে মাক দেউতাকৰ ওপৰত সংকোচ কৰি থাকে কিবা এটা কথা ক'বলৈ তেতিয়া কি হয় সেই ঘৰখনত সমস্যা এটা আহে আমি আমাৰ ল'ৰা ছোৱালীৰ লগত ফ্ৰী হ'ব লাগিব তাহাঁতৰ লগত মিল জুলকে এটা ফ্ৰেণ্ডশ্বিপ হিচাপেও হ'ব লাগিব তেতিয়াহে তাহাঁতি কি কৰি ল'ৰা ছোৱালীবিলাকে আমাৰ কিবা প্ৰব্লেম হ'লে আজি নাই বোলে আমাৰ স্কুলত এনেকৈ হৈছিলে কোনোবা মানুহজনে আজি মোক চকলেট এটাই দিলে এনেকৈ কৈছিলে মোক কোনোবা বোলে নাই মোক পচন্দ কৰে সেইবিলাক কথা কি হ'ব খুলি ক'ব তেতিয়া খুলি ক'লে কি হয় যিহেতু মাক দেউতাকৰ কি হয় এটা তাহাঁতি জ্যেষ্ঠ হয় তাহাঁতি কি হয় মাক দেউতা জানে বস্তুটো ভাল নে বেয়া সেই বস্তু যেতিয়া জানিব তেতিয়া কি হয় নিজৰ ল'ৰা ছোৱালীবিলাকক বুজাব পাৰিব আৰু যদি আমি কেতিয়াও যদি সেইবিলাক নকওঁ আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাকক যদি ওপৰত দৃষ্টি নাৰাখোঁ তেতিয়া কি হ'ব বিপথে পৰিচালিত হ'ব কোনোবা আমাৰ ল'ৰা ছোৱালীবিলাকক বিপথে লৈ যাব যেনেকৈ এতিয়া ড্ৰাগছ সেৱন কৰে কিছুমানেতো ফেশ্বন বনাই লৈছে নহয় জানো ড্ৰাগছটো আজি কি হয় মদ খাইছে চিগাৰেট খাইছে আমি জানিছোঁ সেইবিলাক বস্তু বেয়া যিসকলে সেৱন কৰে তাহাঁতিও জানে সেই বস্তুটো বেয়া তাহাঁতিও জানিছে যে এনেই আজি এটা মই কথা ক'ম আজি কাইলৈ এটা কথা হ'ল কাইলৈ আমি অফিচত আছোঁ আমাৰ কিছুমান হিচাপ নিকাচ হৈছিলে মোক আমাৰ যিজন ডাইৰেক্টৰ সূৰ্যোদয়া যিজন ডাইৰেক্টৰ আমাৰ অখিল চন্দ্ৰ বৰুৱাদেৱে ক'লে মোক যে তুমি দেহা দান কৰিবা নেকি তো মই ক'লোঁ কিয় ভালেই পাম মই সেনেকৈ কৰিলে কি কৰিব লাগিব চকু নে কিডনী সেইবিলাক নহয় বোলে মৃত্যুৰ পিছত তুমি দেহা দান কৰিব নেকি তো মই ক'লোঁ কেনেকৈ ফুল বডিটো তুমি মৃত্যুৰ পাছত লৈ যাব বুলি ক'লে তো হয় নেকি তেতিয়া মই ভাবিছোঁ মানে মৃত্যুটো আমাৰ অনিবাৰ্য নহয় জানো আমি মৰিমেই যোনে হ'লেও মৰিব কিন্তু মৃত্যুটো আছেই অলৰেডি তথাপিও আমি আৰু যাতে সোনকালে মৰোঁ বুলি পেলাই আমি সেইবিলাক সেৱন কৰি থাকোঁ কোনোবা চিগাৰেট খাইছে কোনোবা মদ খাইছে কোনোবা ড্ৰাগছ খাইছে আৰু কি হয় ড্ৰাগছটো এনেকৈ এটা বস্তু যিহে নেকি আমাৰ প্ৰজন্মক একেবাৰে মানে নষ্টৰ পথত একেবাৰে ধ্বংসৰ পথত আমাক লৈ গৈছে দিনে দিনে বস্তুটো বাঢ়ি আছে আমি যদি এদিন সেৱন কৰিছোঁ আমাৰ তাত কি হ'ব এটা মানে সেই বস্তুটোৰ ওপৰত আৰু সেৱন কৰিব মন যাব আৰু আমি সেই বস্তুৰ প্ৰতি মানে কি হ'ম মানে আৰু আকৰ্ষণ হ'ম আমি আকৌ মানে সেই বস্তুটো আমাৰ বাৰে বাৰে সেই বস্তুৰ ওপৰত মানে কি হ'ব আমাক খাবলৈ মন যাব আমি ব্যৱহাৰ কৰিবলৈ মন যাব এদিন যদি কোনোবা ড্ৰাগছ খাইছে কি হ'ব অকল ড্ৰাগছ খালে আপোনালোকে চবেই জানে আমাৰ শৰীৰৰ ক্ষতি হয় লগতে কি হয় আমাৰ মানসিকতাৰো মানে মানসিক ৰোগো হয় অকল শৰীৰৰ নহয় মানসিক ৰোগৰো হয় এনেকা যদি হৈ থাকিব আজি যদি এনেকা ল'ৰা ছোৱালীবিলাকে যদি বিপথে গৈ থাকিব আৰু আমি ডাঙৰবিলাকে যদি আমি মনে মনে থাকিম তেতিয়াহ'লে কি হ'ব এটা সময় আছিলে আমাৰ স্কুলত আমিও পাইছোঁ স্কুলত যেতিয়া যাওঁ আমাৰ টিচাৰ্ছবিলাকে এছাৰিৰে আমাক কোবাই কিবা
কিবা ভালৰ কাৰণে কোবাইছিলে। কিন্তু বৰ্তমান এতিয়া কি হয়, এতিয়াতো চৰকাৰে বেন কৰিলে ল'ৰা ছোৱালীক মাৰিব নোৱাৰে, নহয় জানো? ল'ৰা ছোৱালীক মাৰিলে কি হয়, এইটো শিক্ষকৰ পৰা শিক্ষক শিক্ষয়িত্ৰীক ওলাই দিয়া হয় চাকৰিৰ পৰা। কিন্তু আগতে আছিলে, কিন্তু ভালে আছিলে, সিহঁতৰ এচাৰিৰে আমি কিবা এটা শিকিব পাৰিছিলো। কিন্তু এতিয়া আকৌ উল্টা হ'ল, কোনোবা শিক্ষক শিক্ষয়িত্ৰীৰ ল'ৰা ছোৱালীক মাৰিছে, তেতিয়া মানে মাৰিব নোৱাৰে, এতিয়া ল'ৰা ছোৱালীবিলাকে শিক্ষক শিক্ষয়িত্ৰীক দম দিয়ে, নহয় জানো? দম দিব। আমি ষ্টুডেণ্ট পাৱাৰ, আমাৰ মানে কি ক'ম আৰু, আমি ছাত্ৰ ছাত্ৰী, আমাৰ পাৱাৰটো বেছি, কিন্তু সেইটো ভালনে সেনেকা? আমাৰ সেইকাৰণে আমাৰ প্ৰথম শিক্ষা হৈছে আমাৰ ঘৰৰ পৰাই হয়। আমাৰ প্ৰথম শিক্ষা হৈছে আমাৰ আৰম্ভণি আমাৰ নিজৰ ঘৰৰ পৰা হয়, নিজৰ মাতৃ পিতৃৰ পৰা হয়, নিজৰ ককাই নিজৰ আইতাৰ পৰা হয়। আমি সেইকাৰণে আমাৰ যিটো শিক্ষা, আমাৰ প্ৰথম শিক্ষা আমি কেনেকৈ নিজৰ ল'ৰা ছোৱালীক দিছোঁ, আমি আনক সন্মান কৰিব শিকাইছোনে? আমি আনক কেনেকৈ সন্মান, কেনেকৈ কথা পাতিব লাগে সেইবিলাক শিকাইছোনে? সেইটো আমাৰ দায়িত্ব, আৰু আমি দায়িত্ব পালন কৰিব লাগিব। নিজৰ মাতৃ পিতৃ হিচাপে, নিজৰ অভিভাৱক হিচাপে আমাৰ সেইখিনি দায়িত্ব যদি আমি পালন নকৰোঁ, পিছলৈ আপোনালোকে ভাবি চাওকচোন, এতিয়াই ভাবক আগৰ দিনত কেনেকৈ আছিলে, এতিয়া কেনেকৈ। এতিয়া যিখিনি আধুনিক যিবিলাক আমাৰ বস্তু পাইছে ন, আধুনিক যিবিলাক যন্ত্ৰ পাতিবিলাক আমাৰ সময় বহুত বচাই দিছে, কিন্তু সময় যদিও বচাইছে, কিন্তু মানুহৰ কাৰোৰ কাৰণে কাৰো সময় নাই, গম পাইছেনে? কোনো আজি আপোনাৰ লগত এই মোবাইলত কথা পাতিব পাৰিব, কিন্তু আপোনাৰ লগত আহি পেলাই সেই আগৰ যুগত যেতিয়া আমি কি কয় ক'ৰবাত লগ পাইছিলোঁ, কথা পাতিছিলোঁ, বহুত মানে কথা পাতিম একেলগে, বহুতখিনি কথা শ্বেয়াৰ কৰিছিলোঁ, কিন্তু এতিয়া আৰু সেইবিলাক নাই। চবেই মোবাইলতে ব্যস্ত, চবেই এই মোবাইলতে ব্যস্ত আৰু নিজৰ নিজৰ ছ'চিয়েল মিডিয়াত ব্যস্ত। কোনোবা টিকটক বনাইছে, কোনোবা ইনষ্টাগ্ৰামত আছে, কোনোবা ফেচবুকত আছে, আৰু সেইবিলাকৰ কাৰণে আজি আমাৰ কিছুমানে যিবিলাকে পজিটিভলি লৈছে সেইবিলাক বস্তু, কিছুমানে ভাল ক্ষেত্ৰত ব্যৱহাৰ কৰিছে, তাহাঁতৰ ভালেই গৈছে, কিন্তু বেছিভাগ ল'ৰা ছোৱালীয়ে সেইবিলাকক বিপথে চলিব লগা হৈছে সেইবিলাকৰ কাৰণে। আৰু সেইকাৰণে আজি যি বাল্য বিবাহবিলাক হৈছে, বেছিকৈ কি হয়, সেই মোবাইলৰ কাৰণে কাৰোবাৰ ফোন লাগি গ'ল, ফেচবুকত চালে ভাল লাগিছে, ধুনীয়া আছে, ধুনীয়া ফটো, মেছেজ কৰিছে, হাই হেল্ল', কি খবৰ, ভাল। এই কি খবৰৰ পাছত সদায় ভাত খালা, নাখালা, পানী খালা, কি খালা, ক'ত গৈছা, এইবিলাক ষ্টাৰ্ট হৈ যায়। আৰু ষ্টাৰ্ট হৈ পেলাই তাৰপিছত কি কয়, সৰু সৰু ল'ৰা ছোৱালী চঞ্চল মন, এটা এট্ৰেকশ্যন হৈ যায় এটাৰ পৰা। কোনোবা এটা ল'ৰাই গৈছে, বাইক চলাই পেলাই গৈছে, কি ধুনীয়া বাইক চলাই গৈছে, হৈ গ'ল আৰু ছোৱালীবিলাক ফচিলে আৰু তাত ধুনীয়া দেখিবলৈ। তো সেইবিলাক কি হয়, তাৰপিছত কি হয়, সৰু ছোৱালী ন, সেইবিলাক মাইণ্ডত নাথাকে। তাৰপিছত কি হয়, হৈ গ'ল, বিহু আহিলে বোলে, বিহু আহিলে আৰু পলাব লাগে, আৰু নাচিব যাওঁ, বিহু আহিলে পলাব লাগে। কিন্তু আমি যে সেইকাৰণে অভিভাৱকৰ এটা কৰ্তব্য হৈছে নিজৰ ল'ৰা ছোৱালীবিলাকক অকণমান চকু দিয়াটো। আমি সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া বাল্য বিবাহত আবদ্ধ হয়, যেতিয়া বাল্য বিবাহ কৰে, তেতিয়া কি হয়, এজনী সেই তাহাঁতৰ পিছত যিখিনি আৰু প্ৰজন্ম আহিব, তাহাঁতৰ যিটো মেণ্টেলিটি, তাহাঁতৰ যিটো মানে শৰীৰৰভাৱে তাহাঁতি কি হ'ব, সক্ষম নহ'বও পাৰে। আৰু কি হয়, এনেকা হয় এতিয়া কি হয়, তাহাঁতি মানসিকভাৱেও আৰু শাৰীৰিকভাৱেও পূৰঠ হৈ নাথাকে। তাহাঁতি এটা বাল্য বিবাহ কৰিলে কি হয়, যিটো পিছত তাৰ যিটো গৰ্ভৰ পৰা যিটো জন্মগ্ৰহণ কৰিব, যিটো প্ৰজন্ম আহিব, তাহাঁতি মানসিকভাৱে তাহাঁতৰ মগজুৰ যিখিনি বিকাশ, সেই বিকাশখিনি সম্পূৰ্ণ। বৰ্তমান মানে আমাৰ সভাখন শেষ হৈ গ'ল। ত' এইখিনিতে দেখিবলৈ পাইছোঁ আমাৰ চাইডলাইনৰ আমাৰ বাইদেউ এগৰাকী ইয়াত দেখিবলৈ পাইছে। বাইদেউ পোনপ্ৰথমে মোৰ কৃষ্ণ সদিয়া চেনেলটোৰ তৰফৰ পৰা আপোনালৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি যে আমাৰ অম্বিকাপুৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা এখন আমাৰ সভাখন দিছিলে, সেই সভাখনত আপুনি আহিলে, তাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। আৰু আপুনি আহি সভাখনত কেনেকুৱা পালে? মই সঁচাকৈ মই নিজকে বহুত ভাল লাগিছে, আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ বীৰ লাচিত সেনাৰ যিমানখিনি কৰ্মকৰ্তাসকল আছে,
ইমান এটা ভাল এটা যিখিনি মানে ব্যৱস্থা তাহাঁতি ল'লে আৰু চিন্তাধাৰা কৰিলে আৰু যিটো ভাবি পেলাই আজি যি সভাখন আয়োজন কৰিছিলে অৱশ্যে মানুহ বহুত মানে যিখিনি তেনেকুৱা আহিব লাগিছিলে মানুহ অহা নাই কিন্তু একো নাই যেতিয়া আমি কিবা এটা ভাল কৰিব বিচাৰোঁ তেতিয়া এইবিলাক মানে পৰিস্থিতিৰ সন্মুখীন আমাক হ'ব লগা হয় আমি সেইখিনি চবেই গম পাওঁ আমি জ্ঞাত আছোঁ সেইবিলাকৰ বিষয়ে আৰু সঁচাকৈ ইয়াত আহি পেলাই মোক নিশ্চয় ভাল লাগিল কিন্তু তেখেতসকলে যদি গৈ নিজৰ ঘৰত বা আমাৰ ওচৰ চুবুৰীয়াক যদি এইখিনি কথা কওঁ তেতিয়াহ'লে নিশ্চয় মানুহবিলাকে জানিব আৰু আমাৰ সমাজখন যাতে সজাগ হ'ব আৰু কি হ'ব আমাৰ এইখিনি যিখিনি সভা তেখেতসকলে পাতিছে তাহাঁতৰ মানে তাহাঁতি এই সজাগতা সভাত পাতিবৰ কাৰণে বা যিখিনি খৰচ পাতি তাহাঁতি কৰিছে বা যিখিনি তাহাঁতি আয়োজন কৰিছে সেই আয়োজন মই নিশ্চয় এইটো ব্যৰ্থ নাযাব মই সেইটো গম পাওঁ তাহাঁতি এইটো ব্যৰ্থ যাব নিদিব কেলৈ কি এইটো আৰম্ভণি হৈছে আৰু আৰম্ভণি যেতিয়া হৈছে তো অলপ অসুবিধা হৈছে একো নাই কিন্তু পাছলৈ বহুত ভাল হ'ব বুলি মই মানে বিশ্বাস কৰোঁ সেইটো আৰু নিশ্চয় যিটো চাইল্ড মেৰিজৰ কাৰণে বা ড্ৰাগছৰ কাৰণে যিখিনি তাহাঁতি মানে ব্যৱস্থা ল'ম বুলি কৈছে এইখিনি কৰিব আৰু আমাৰ সমাজখন সজাগ হ'ব আৰু এইখিনিৰ পৰা আমি এটা সময় আহিব সেইবিলাক একেবাৰে নাইকিয়া হ'ব সেইখিনি মই বিশ্বাস কৰোঁ মানে হয় আৰু ইমান ব্যস্ততাৰ মাজতো আজি ইমান কণ সময় দিয়াৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল থেংক ইউ ছ' মাছ আপোনালোকলৈও থেংক ইউ সকলোৰে থেংক ইউ ধন্যবাদ বাইদেউ